নমস্কাৰ বন্ধুসকল, আজি মোৰ ভাওনা আছে শিলিখাবাৰী কঁহাল গাঁৱত। তাকে এয়া ওলাইছোঁ, টাইম হ'ল। এজন 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 তাকে খোল চুল লৈ আজৰি, এইফালে খোল লৈ আজৰি। কিবা এটা কোৱা। এতিয়া আমি ভাওনালৈ যাওঁ আৰু কি ক'ম আৰু সেয়াই আৰু তেতিয়া আমি গৈ থাকোঁ। গৈ আছোঁ শিলিখাবাৰী কঁহাল গাঁৱত ভাওনা কাৰণে। যিহে ৰাস্তা বেয়া, স্পীড গাড়ী চলাবই নোৱাৰে, ইমানেই বেয়া ৰাস্তা। অকণমান গ'লেই এটা পাই গ'লোহি, পাই গ'লো এয়া ভাওনা। এইয়া ভাওনা পূৰা পেণ্ডেল তৰি থৈছে আৰু ভিতৰত। ভাওনাৰ ভিতৰলৈ গাঁৱলৈ সোমাই গৈছোঁ। ভাওনা মাতাত চাই থাকিব আৰু পিছত এখন। এয়া পাই গ'লে ভাওনা হোৱা ঠাই পাই গ'লে। পূৰা নামঘৰ ধুনীয়াকৈ সজাই আছে ভাওনালৈ। আচ্ছা, আমাৰ এজন নাৱত লজন পাই আছেহি। কিবা এটা কোৱা। এয়া পেইণ্টাৰ চলি আছে, এইফালে বিষ্ণু লৈছে। কিবা এটা কোৱা। এই পেইণ্টাৰ কৰিবলৈ লৈছোঁ আমি। সকলোকে ভাওনা চাবলৈ নিমন্ত্ৰণ জনালোঁ, আহিব। আৰু এইফালে এজনে কৈছে আপুনি কিবা এটা কওক। এইফালে পেইণ্টাৰ ভাওনা ভাগি ৰূপসজ্জাকে আৰম্ভ কৰিছোঁ। সকলো শুভাকাংক্ষী ইয়ালৈ আমি আমন্ত্ৰণ জনাইছোঁ। সেয়া এইফালে আছে পেইণ্টাৰসকল বহি আছে। এইফালে ড্ৰেছ ৰখিছে। মেইনজনে সেইজনে পাৰিব। আপুনিও কিবা এষাৰ কওক। আপুনি আজি মৎস্যবনৰ চাৰিবাৰ উঠা ভাওনালৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আমি ড্ৰেছ পেইণ্টৰ ফালৰ পৰা যোৰহাটৰ পৰা আহিছোঁ, সোণমণি ভাণ্ডাৰৰ পৰা। আৰু আমাৰ আদিত্য পৰমা, এইফালে আমাৰ বসুত সোণমণি আছে, ইয়াত অংকুৰত আছে, সকলো আছে, মই আছোঁ দুজনক। সকলোকে নিমন্ত্ৰণ জনাইছোঁ। ভাওনা ভাল হ'ব, এইবোৰ সকলোৱে ট্ৰেইন কৰি আছে। সকলোকে আজি ভাওনা চাবলৈ নিমন্ত্ৰণ কৰিলোঁ। আৰু সকলোৱে ক'ভিড বিধি মানি অতি সোনকালে আহি পেলাই আমাক আজৰি কৰি দিয়ক। ধন্যবাদ। আৰু এইফালেও পৰা চলি আছে এফালৰ পৰা। এইজন আমাৰ বিষ্ণু হেৰি লৈছে, ৰুদ্ৰ শিৱ কৃষ্ণ। এয়া এইফালে হেৰি চুৰিয়া পিন্ধি আছে। আমি যাবলৈ সাজুছোঁ। বাবলি কিবা এটা কোৱা আকৌ। কি ক'ম আৰু, ভাওনাখন ভালে কুশলে যাওক। আমাৰ এইফালে পিন্ধি আছে এইজন আমাৰ মেইন মুখ্য দোহাৰ। নমস্কাৰ, আমাৰ এই পলপে নতুন আমাৰ ইউটিউব চেনেল খুলিছে। তেওঁক মানে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক কৰি, কমেণ্ট কৰি এওঁক আগবাঢ়ি সহায় কৰিব নিশ্চয়। ভাল পাম আজি ভাওনাখন আশীৰ্বাদ কৰিব যাতে ভাল হয় আৰু। ধন্যবাদ। আবেলি আমাৰ বাহিৰৰ পাঞ্জলা আহিছে। মই এই শিলিখাৰ আজি প্ৰথমখন ভাওনা মই কৰিম। ভাল লাগিছে, বহুতো ভাল লাগিছে। আহিছোঁ আজি ওলাই। আচ্ছা, সেয়াই আৰু নেকি। এইফালে আমাৰ শ্ৰী কপিল চিন্তু। নমস্কাৰ দেই। নমস্কাৰ। আচ্ছা, ঠিক আছে। এইফালে আমাৰ পিকু। ভাল লাগিছে। পিকু ভাল লাগিছে। একে কিবা এটা আম হ'লে হয় আৰু। এয়া ওলাইছোঁ আৰু দেই, ওলাইছোঁ। এইফালে আমাৰ গুৰুদেৱ আহিছে। কিবা খাই কওক। নমস্কাৰ। আমি আজি প্ৰথম ভাওনা কৰিম আমাৰ শিষ্যসকলে। গতিকে শিষ্যসকলক কৈছোঁ আৰু ভালকৈ পৰিচালনা কৰিবৰ কাৰণে। মই এনেই দেখা দিম আৰু। হ'ব, নমস্কাৰ। আচ্ছা, ঠিক আছে। তাকে ভাওনালৈ যাওঁ, পিছত ভাওনাৰ কি হয় দেখি থাকিব। এইফালে ভিডিঅ' দি থাকিম আৰু। ভাওনা আৰম্ভ কৰি লৈছোঁ দেই। ভাওনা আৰম্ভ কৰিছে, এইফালে বহি আছে, এইজন বহি আছে। ভাওনা আৰম্ভ হ'ব, এতিয়া অলপ পিছত আপোনালোকক দেখুৱাই আছোঁ।
এইয়া চাৰিবেতে বহু কষ্টৰে উদ্ধাৰ কৰি আনিছোঁ এতিয়াই মোৰ এই অৱতাৰণি ইমানতেই সম্পূৰ্ণ হ'ল হে ৰাজা হৈছে বিপদত আমাক স্মৰণ কৰিবা আমি তোমাক বিপদতে আমাক স্মৰণ কৰিবা আমি কৰিম উদ্ধাৰ বিপদতে আমাক স্মৰণ কৰিবা আমি উদ্ধাৰ কৰিম উদ্ধাৰিবে উদ্ধাৰিলা অপ্ৰাণয় জলত প্ৰভু তুমি মহাদৈত্য ভয়দৈত্য এতিয়া বৰ্তমান নাটটো সামৰি হৈ গ'ল এইফালে কিবা কৈ দিয়া মই এতিয়া একদম বৰ্তমান নাটখন সামৰিছোঁ দেই বৰ্তমান এতিয়া সামৰি হৈছে আৰু কেনেকুৱা হ'ল ক'ব তাকে আৰু সামৰি দিলোঁ আৰু এইফালে কিবা এটা কোৱা কিবা এটা কোৱা ভাল লাগিলে দেই আজি বহুত ভাল লাগিলে বাবলি কিবা এটা কোৱা মাত চাত ভাগি শেষ মানে মাত ভাগি অৱস্থা নাই আকৌ আমাৰ ফালে অমলে কিবা এটা কোৱা আচ্ছা ভাল লাগিলে দেই আজি সঁচা বহুত ভাল লাগিলে দেই ভাওনা কৰি বাৰু ঠিক আছে আজিলৈ সামৰিছোঁ তই গুড নাইট ঠিক আছে